ভাই দুৰ্গা পূজাত কাপোৰ লয় নেকি এতিয়া আৰু সময় নাই আৰু দেই বয়সো নাই আৰু দুৰ্গা পূজাত কাপোৰ লোৱা সৰুতে আৰু দেখাক দেখি কাপোৰ বিচাৰিছিলোঁ আৰু নিদিলে কান্দা কাটা কৰোঁ ঘৰত আৰু ল'মেই ল'ম মানে লাগে আৰু দুৰ্গা পূজা বুলি ক'লে কাপোৰ লাগে আৰু এতিয়া আৰু বয়স হ'ল আৰু এতিয়া দুৰ্গা পূজাত কাপোৰ লোৱা বয়স নাই আৰু ভাই আৰু এটা কথা নহয় কাপোৰৰ যিহে দাম দোকানত সোমাবই নোৱাৰি একেবাৰে এটা কুৰ্তাৰ দামেই 1000 টকাৰ ওপৰত মই হ'লে নোৱাৰোঁ দেই ইমান খৰচ কৰিবলৈ মই নিজৰ কাপোৰৰ ওপৰত মই সেইকাৰণে কাপোৰ কানি লোৱাৰ কথা ভবা নাই এতিয়া ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে বেলেগ কথা সৰু ল'ৰা ছোৱালীক দিব লাগিব গতিকে সৰু ল'ৰা ছোৱালীৰ কথাটো বেলেগ এতিয়া আৰু আমি কাপোৰ লোৱা বয়স নাই আৰু পাই যদি এতিয়া মানুহজনৰ ঘৰত যদি কিবা কাপোৰৰ দিগদাৰী হৈ আছে পিন্ধা মেলা বা ওলাই যোৱাৰ কাৰণে তেতিয়াহ'লে বেলেগ কথা মানুহজনক কিবা এটা আনি দিয়াটো বেলেগ কথা আমিনো আৰু ল'ম নে আৰু মাইকী মানুহ ঘৰতে সোমাই থকা মাইকী মানুহ দুৰ্গা পূজাত কাপোৰ এতিয়া তেওঁ এতিয়া পিন্ধিবলৈ কাপোৰ নাইকিয়া হ'লে এতিয়া সিদিনা স্পৰ্টিং এটা আনি দিছোঁ এতিয়া ঠাণ্ডা আহিছে এতিয়া বাইকত স্কুটি চলাওঁতে ঠাণ্ডা লাগিব সেইকাৰণে হাত দীঘল চোলা এটা সিদিনা বিশালৰ পৰা আনি দিছোঁ এতিয়া বিশালৰ পৰা কোনোবাই আৰু কাপোৰ বজাৰ কৰিবলৈ যায় নেকি আমি আৰু গেলামালৰ বজাৰ কৰিবলৈহে গৈছিলোঁ যাওঁতে আকৌ তেওঁ চাইজৰ আকৌ হেৰি এটা পালোঁ এই হাত দীঘল চোলা এটা সেইটোকে পাই কিনি আনিলোঁ আকৌ অফাৰত এটা স্পৰ্টিং দিলে দিয়া চাইজত পালোঁ সেইটো লৈ আহিলোঁ আনি এতিয়া মনতে ভাবি আছোঁ যে দুৰ্গা পূজাত আৰু মাইকী মানুহে এনেকৈ কাপোৰ নলয় আৰু দেই ক'তনো যাম ইমান কাপোৰ ঠাৰ খাই আছে আলমাৰীত চাদৰ মেখেলা তাৰে কিবা এযোৰ পিন্ধি যাম দেই মই হ'লে মই ল'ম বুলি কিন্তু ভবা নাই পিছে এতিয়া পূজালৈ বেছি দিন নাই আকৌ এসপ্তাহো নাই এতিয়া গাটো দেখোন কিবা 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 কিবি যেন লাগিছে এতিয়া মই যদি ডিউটিত মানে কামত ব্যস্ত হৈ থাকোঁ মনত নপৰে অকণমান ফ্ৰী টাইম পালে এনেকুৱা লাগে পূজা দেখোন পালেহি কি হ'ব এতিয়া বুকুখন দেখোন ধমকে মাৰে কাৰণটো কি তাৰপিছত ভাবিলোঁ নহয় বাহিৰত দোকান পোহাৰবোৰ বেছি হৈছে দেখিবলৈ ভাল হৈছে ফুৰিবলৈ যাবলৈ মন গৈ আছে মোৰ সেইটো কথা মোক কোনো এতিয়া ফুৰাবলৈ দিবলৈ মানুহ নাই মানুহটোক আৰু নিজে ঠেলি হেঁচি নিয়া আহে কেতিয়াবা নিজেতো ব'ল বুলি নকয় আৰু তৰ্ক পচাল কৰি ওলাই গ'লোঁ নহয় মই ভাবিলোঁ মোৰ মনটোকে অকণমান শান্তি দিবলৈ আৰু মই বাহিৰত ওলাই যাওঁ গ'লোঁ দোকানত মানে ক'ত গৈছোঁ বুলি ভাবিছে এই বহুত শুনি আছোঁ জুডিঅ' একেবাৰে ওচৰতে জুডিঅ' এখন খুলিছে নহয় কিন্তু এতিয়া জুডিঅ' যিখন খুলিছে সেইফালে গ'লে আকৌ ঘূৰি অহা ৰাস্তা নাই বোলে চৰকাৰে ব্ৰিজ বনাই বোলে এফালে যাব পাৰি সেইফালে আকৌ ঘূৰি আহিব নোৱাৰি গতিকে নগ'লোঁ যাব পৰা গ'লোঁ এতিয়া পল্টন বজাৰত বোলে এখন জুডিঅ' আছে বহুত ডাঙৰ চব পায় বোলে ল'ৰা ছোৱালী কাপোৰ পায় ডাঙৰ কাপোৰ পায় গ'লোঁ জুডিঅ'ত গৈ পেলাই যি হ'ল কাপোৰকে বোলো চাই আহোঁ কিজানি কিবা পচন্দ হয়েই সৰু ল'ৰা ছোৱালী কাপোৰো এতিয়া ঘৰত সৰু ল'ৰা ছোৱালীও আছে পৰিয়ালত গ'লোঁ গৈ পেলাই তলত দেখিলোঁ দেখোন কিবা সেই আগৰ ৰজাদিনীয়া এই ৰজাবিলাক মন্ত্ৰীবিলাকে যে পিন্ধে এই চোলাবিলাক অলপমান হাতটো ঠিক হোৱা এটা আৰু সেই পেটৰ ওচৰতে ইলাষ্টিক এডাল বন্ধা তেনেকুৱা টপ কেইটামান দেখিলোঁ আৰু সেই হোলোঙা জিন্স পেণ্টকেইটা দেখিলোঁ তাৰপিছত টেক্সু পেণ্টকেইটা দেখিলোঁ সেই তেনেকুৱা বস্তুৱে ওলোমাই থৈ দিছে মাইকী মানুহৰ ফ্ল'ৰটোত তাৰপিছত আৰু ইফালে সিফালে চালোঁ দেখোন বাচ্ছা কাপোৰ নাই তাৰপিছত বোলো ওপৰত আছে চাগে গ'লোঁ ওপৰলৈ বুলি গৈ দেখিলোঁ মতা মানুহৰ কাপোৰৰ ফ্ল'ৰ ডাঙৰ মানুহ তাতে গৈ ভাবিলোঁ মোৰ মতা মানুহটোলৈতো অনাই হ'ল আৰু এইবোৰ একো চাবলগীয়া বোলে চকুত বোলে লাগিছে বোলে তেনেকুৱাও একো নাই কি কৰিলোঁ আৰু এটা ফ্ল'ৰ ওপৰলৈ যাওঁ বুলি ভাবিলোঁ নাই আকৌ আৰু এটা ফ্ল'ৰ নায়েই যদিও তাতে শেষ তাৰপিছত বোলো চাইডে চাওঁ ইয়াত দেখোন বাচ্ছা কাপোৰ থকা বুলি কৈছিলে গ'লোঁ হয়ো গ্লাছৰ ঠিক ওচৰৰ ফালে বাচ্ছা কাপোৰ কেইটামান ৰাখিছে পিছেনে হে ভগৱান পল্টন বজাৰ ফুটপাথত তাতকৈ বেছি ভাল কাপোৰ পায় আৰু বেছিকৈ কাপোৰ পায় চাবলৈ তাতে বিচাৰিয়ে নাপালোঁ মই একো চালোঁ ফুটপাথত ওলোমাই যে সেইবোৰ বেচে সৰু ল'ৰা ছোৱালী যে কটনৰ চোলাবোৰ সেই হাত কটা চেমিজৰ নিচিনা তেনেকুৱা আছে তাৰপিছত বিশালত আজি কত যুগতে তেনেকুৱা কাপোৰ দেখিছোঁ সেইখন আকৌ জুডিঅ' নতুনকৈ খুলিছে দামী কাপোৰৰ দোকান হেৰি বোলে মল বোলে সেইখন এই বিশালক মানুহে হাঁহে বিশালত বস্তু বজাৰ কৰিবলৈ নাযায় বাৰু বিশালত বোলে কোনোবাই কাপোৰ বজাৰ কৰে নে তেনেকৈও কয় কিন্তু জুডিঅ'লৈ গ'লোঁ জুডিঅ'ত কাপোৰ চাবলৈ কিন্তু সেইবোৰ কাপোৰ বিশালত আমি কেতিয়াবাই দেখিলোঁ এতিয়া সিদিনা আমি গেলামালৰ বজাৰ কৰিবলৈহে গৈছিলোঁ বিশালত কি বিশালত কাপোৰ ভৰ্তি হৈ আছে তুমি মানে আপুনি লঙেই কিনিবনে শ্বৰ্টেই কিনিবনে ফ্ৰকেই কিনিবনে এইবিলাক কি বুলি কয় জানো গোটেই একেবাৰে গাউনেই কিনিবনে তাৰপিছত আপোনাৰ সেই নাইট ড্ৰেছহেন আজিকালি আকৌ এযোৰ ওলাইছে নহয় বাহিৰত ফুৰিবলৈ যোৱা সেইবিলাক বিধে ৰকমে মানে আগৰটো আছিলে বিশালৰ কাপোৰ এতিয়া অকণ পূজা বুলি ইমান ভৰাই পেলাইছে তাৰপিছত সেইটোতো গ'ল বাৰু আজি কথাটো কৈছোঁ যদিও পৰা ওলালোঁ এতিয়াতো বেয়া লাগিছে অকলে গৈছোঁ তাৰপিছত কিমান জামত ফচি গৈছোঁ মই এই পূজা নিচিনা হেৰি পৰিৱেশটোকে চাবলৈ তাৰপিছত বোলো কাষতে বোলো ভিটোতো আছে ভিটোতে সোমাই দিওঁ ভিটোত সোমালোঁ পিছেনে ভিটো প্ৰথম ফ্ল'ৰত আগৰ পৰা যিসোপা মতা মানুহৰ ডাঙৰ চাইজৰ বস্তু ওলমি আছিলে সেই সোপাই ওলমি আছে তাৰপিছত ফাৰ্ষ্ট ফ্ল'ৰটোলৈ গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰটোতো সেই তেনেকৈ একেসোপাই কাপোৰ আমাৰ সেই মাইকী মানুহৰ ফ্ল'ৰটোত গ'লোঁ মাইকী মানুহৰ ফ্ল'ৰটোত যেনিবা আমাৰ সেই আমি পিন্ধিব পৰা ভাল চুইজাৰ কেইযোৰমান দেখিলোঁ দেই চুইজাৰ অলপ আনিছে থৈছে শকত মানুহে পিন্ধিব পৰা আৰু নহ'লেতো বাকী যে সৰু যে শ্বপিং মলবোৰ সেইবোৰ একেবাৰে সেই চিলিম ফিগাৰ সেই জিৰ' ফিগাৰৰ ছোৱালীয়ে পিন্ধিব পৰা কাপোৰহে আছে আমাৰ এতিয়া সাংসাৰিক মানুহ হয়নে নহয় এতিয়া আমাৰ কথাটো বেলেগ আমাৰ এতিয়া হ'বই গাত মাংস
এতিয়াতো উপায়তো নাই আমি তেতিয়া মাংস কমাবলৈ এতিয়াতো আৰু জিম যাবলৈ আৰু চব মাইকী মানুহৰ সময় আছে নেকি কওকচোন বাৰু আৰু ইমান একেবাৰে ৰকমে বিধে টেষ্টি খাদ্য যদি ঘৰতে বনাই থাকে বা বনাব লগা হয় তেতিয়াবা নাখাই নিব পাৰি নে কি ডায়েটিং চাইটিংবোৰ কৰিব মই হ'লে নাই পৰা দেই ইমান দিনৰ পৰা চেষ্টা কৰি আছোঁ বস্তু ধেৰ কিবাকিবি আনো ডায়েটিঙৰ কাৰণে অ'টছ আনি থওঁ তাৰপিছত এইবিলাক কিবাকিবি আনিছোঁ জুচ চুচো খাইছোঁ পাউডাৰ প্ৰটিনো খাইছোঁ কিবাও খাইছোঁ নাই নকমে বেছিহে হৈছে সেই প্ৰটিনবোৰ খাই পেলাই যদি আবেলি যদি শুই থকা যায় ক'ত আৰু মাংস কমিব বাঢ়িবহে গতিকে ঠিকে আছোঁ মই এতিয়ালৈকে অসুবিধা পোৱা নাই বুলি আছোঁ আৰু তেনেকৈ যিয়ে নহওক সেই চিলিম ফিকা বস্তুবোৰতো আমি ল'ব নোৱাৰোঁ গতিকে তাতে কেইযোৰমান আকৌ ডাঙৰ চুইজাৰ আছে চুইজাৰ আনিছে চুইজাৰ টপেই নে কিয় হেৰি ছেটেই নে পিছে নে মই খুলি চোৱা নাই তেনেকৈ কিন্তু ভালেই লাগিছে ঠিকেই আপোনালোকে যদি বিচাৰে ভিটোত গ'লে আপুনি কাপোৰ কিন্তু পাব দেই মই মানে সেইটো ক'ব বিচাৰোঁ ভিটোত কিন্তু কাপোৰ পাব মানে গ'লে বজাৰ কৰিবলৈ পাব আৰু এটা আপোনালোকৰ কথা কওঁ বিশালত যাব এতিয়া চবেই যে বিশাল বেয়া আকৌ বিশালতনো কাপোৰ কিনে নে নহয় বিশালত যাব বিশালত আপোনালোকে চব পাব মই বিশালত এডভাৰটাইজ কৰা নাই আমি প্ৰত্যেক মাহে গেলামালৰ বজাৰহে বিশালৰ পৰা কৰোঁ কিন্তু মই যি দেখিলোঁ নহয় বিশালতহে কাপোৰ আছে কাপোৰো আছে গেলামালো আছে আপোনাৰ যত যি ঘৰখনত সেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগে বিশালতহে পায় সেইকাৰণে আপোনালোকক এই ইনফৰ্মেশ্যনটোকে দিবলৈ মই আজি ভিডিঅ'টো বনালোঁ মই আকৌ অলপমান আজি বেলেগ ধৰণে কথা কৈছোঁ মই আকৌ কাকো নকল কৰা নাই দেই মোৰ আকৌ এই সুৰটো ভাল লাগে মানে আমাৰ নিজৰ সুৰ যে সেইটো কাৰণে মানে আমাৰ সেইফালৰ সেইটো কাৰণেহে সেইটো ওপৰত কথা কৈছোঁ দেই সেইটোক লৈ পেলাই আকৌ নক'ব আপোনালোকে মই কাৰোবাক নকল কৰিছোঁ বুলি যিয়ে নহওক পূজাৰ শুভেচ্ছা সকলোকে থাকিল এতিয়া কি কৰিম আৰু এতিয়া মানুহজনেতো আনিবলৈ যায় মোকতো ফোন কৰিছে তুমি ক'ত আছা মই বোলো এতিয়া কি কৰা যায় মইনো খালী হাতেনে ঘূৰি যামনে মইতো ঘৰত এবাৰ খং চং কৰি ওলাই গৈছোঁ মোক নিনিয় মই নিজে যাম বুলি তাৰপিছত আৰু কি কৰিম গৈ পেলাই সোমালোগে নহয় মই আগৰ পুৰণা চিনাকি এখন সৰু সেই কচমেটিক দোকানত তাতে যি পায় তাকে লৈ আনিছোঁ উপায় নাই এতিয়া ক'ব লাগিব যে এইকেইটাকে বস্তু মই বজাৰ কৰি দিয়ে বুলি কাপোৰ নালাগে মোৰ আছেই নহয় এনেকৈ বুলি ক'ম উপায়তো নাই চাদৰ মেখেলাকে পিন্ধিবলৈ পূজা চাম এনেকৈ ক'ব লাগিব এতিয়া বস্তু কি আনিছোঁ তাকে আপোনালোকক দেখাওঁ ৰ'ব পটক সেয়াহে পলিথিন দেখিছে নাই মই আকৌ সেই ডাঙৰ চেণ্টাৰ দোকানৰ পৰা বস্তু আনো এনেকুৱা পেকিং এইটোতো আপোনালোকে সকলোৱে চিনিয়ে পাব এইটো আচলতে দেখাবলৈ লাজেই লাগে ৰ'ব বয়স 40 হোৱাই নাই আৰু এইকেইডাল দেখিছে নাই 40 হোৱাই নাই 40 ক'ত 40 হোৱাই নাই নকওঁতো ইমানখিনি ক'ব লগা হোৱা নাই এতিয়াও এয়া দেখিছে ৰং বিৰং দেখিলেই গম পায় যে 40 হোৱা নাই কালাৰ দেখিলেই গম পায় তাৰপিছত আকৌ কি আনিছে নাই এইটো নকওঁ আপোনালোকক কি আনিছোঁ এনেকৈ দেখুৱালোঁ আৰু চিনি পোৱাসকলে চিনি পাব আৰু এইটোৱে বস্তু এই মস্ত ডাঙৰ টেমাটোত বহুত দাম লৈছে এতিয়া কি কৰিব উপায়তো নাই আৰু এইবোৰ যে চুলিবোৰ এইবোৰ দেখিছে নাই এইবোৰ এনেকৈ থাকে দেখিছেনে আপোনালোকে এইবোৰক বান্ধিবৰ কাৰণে আমাক এইবোৰৰ বৰ প্ৰয়োজন এনেকৈ নি পেলাই গতিকে সেই এইবোৰ বস্তুকে বজাৰ কৰি পেলাই গুচি আহিলোঁ আৰু তেতিয়াহ'লে হ'ব দিয়ক আকৌ আহিম এনেকৈ ক'বৰ কাৰণে চাব আপোনালোকে থেংক ইউ